উলিয়া কি কৈছ তই মই হাত মাৰিছ তই যে নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। আশা ৰাখোঁ সকলো ভালে ৰাখক ভগৱানৰ কৃপাত। আৰু আজি ধেমাজি ওলাই আছোঁ। বৰ্তমান কামলৈ বহুত দিন যোৱা নাই, আজি এসপ্তাহ 2 দিন হ'ল কামলৈ নোযোৱা। আজি সেইবাবে কামলৈ ওলাইছোঁ ধেমাজিত কাম কৰিবলৈ। আৰু বৰ্তমান এতিয়া যাওঁ ধেমাজি কামৰ এইটো বৰ্তমান 8:30 হৈছে, 7:30 হৈছে ওলাইছোঁ ধেমাজিলৈ। এয়া দেখিছেনে আপোনালোকে, সেই দুপৰীয়া ভাত মুঠি লৈ লৈছোঁ, টিফিনত ভৰাই ভাত মুঠি নিজৰ সাঁজটো লৈ লৈছোঁ আৰু ভাত মুঠিটো। আৰু যোন আছিলে ইয়াত তাঁত বৈ কৰোঁ জানো, যোনে তাঁত হ'ল অ' যোন যাওঁ দেই, কিবা এটা নকওঁ নেকি? এয়া বৰাচাৰ পাই গ'লোঁ গাইছ, চাওক বৰাচাৰ এইটো সুন্দৰ পৰিৱেশ, কি মজা লাগিছে দেখি আপোনালোকক চব দেখাই দিছোঁ। সেইবাবে ৰাতিপুৱা যে আপোনালোকক কৈছিলোঁ যে নতুন কাম এটা লৈছোঁ, এই হৈছে কামৰ মালিকৰ ঘৰ। বৰ্তমান কামৰ জেগা পাই গ'লি, ব'লক আপোনালোকক লেট্ৰিনৰ গাঁতটো দেখাওঁগৈ। বৰ্তমান এতিয়া বাথৰুম বনোৱা নাই বা লেট্ৰিনৰ গাঁতটো খন্দা হৈছে। লেট্ৰিনৰ গাঁতটো ঢেলাই কৰি ওপৰত চট দিয়াৰ পাছতে বাথৰুম হ'ব, লেট্ৰিন বাথৰুম বনিব। এয়া হৈছে লেট্ৰিনৰ গাঁতটো। দটো হৈছে 9 ফুট, বহলটো হৈছে 8 ফুট, দীঘলটো হৈছে 16 ফুট। ইয়াতে হ'ব লেট্ৰিনৰ সেই ওপৰত লেট্ৰিন বাথৰুম বনাব। ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। বেয়া হাত লৈছে দেই। এইটো চব টেনশ্যনৰ ক্লাছ, কিহৰ টেনশ্যন কেনেকুৱা হৈছে টেনশ্যন। এইটো মতা মানুহৰ ওপৰতো নপৰে, সেনেকুৱা মৰি থাকিব লাগে বুলি কৈছে। এইটো চোৱা, সেইকাৰণে মই কৈছোঁ ইয়াক ডাইৰেক্ট প্লানিঙৰ বুলি কৈছোঁ। পাঠকে কাম লাগি আছে ইয়াত এনেকৈ। নতুন কামটো আপোনালোকক কৈছোঁ, ৰাতিপুৱা কৈছোঁ নতুন কামটো লৈছোঁ বুলি। ইয়াতে সকলো এতিয়া কাম লাগিছে, মিস্ত্ৰী আৰু বহি আছে। যিটো নতুন কাম লগাটো কাম আজি আৰম্ভ কৰা আছে বোলে। কাঁহ কাটিব লৈছে মেচিনে, পাঠকৰ তাত কোনাই আছে কাটিব। দেখা একবাৰ দেখা দে।